প্ৰত্যেকটো মুহূৰ্ততে ভগৱান 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 এনেকৈ চিঞৰি থাকোঁ, আচলতে ভগৱান নকওঁ। ভগৱানে আপোনাক সঁচাকৈ দেখা দিছেনে বাৰু? প্ৰকৃততে ভগৱান কোন? কেনেকৈ ভগৱানে আহি আপোনাক দেখা দিয়ে? সঁচাকৈ কওকচোন। আৰু যদি নাজানে সম্পূৰ্ণ মই ক'ব খোজা কাহিনীটো সম্পূৰ্ণভাৱে শুনি ল'ব, তেতিয়া গম পাব আচল প্ৰকৃত ভগৱান কোন, কেনেকৈ ভগৱানে আপোনাক দেখা দিয়ে। আপুনি প্ৰকৃত ভগৱানজনক আপুনি মোৰ সম্পূৰ্ণ কাহিনীটো শুনিলেহে আপোনালোকে গম পাব ভগৱান আচলতে কোন। প্ৰকৃততে ভগৱানে আপোনাক সহায় কৰেনে আৰু কেনেকৈ কৰে, সেইটো আপোনালোকে এই ঘটনাটোৰ থ্ৰুৰে আপোনালোকে গম পাব ভগৱানে কেনেকৈনো সহায় কৰে মানুহক। সেইটো সম্পূৰ্ণ শুনিব, তেতিয়াহে গম পাব। আৰু যদি ভাল লাগে তেনেহ'লে লাইকটো কৰিব শ্বেয়াৰ কৰিব, সকলোৱে পাওক বুলি। এতিয়া বলকচোন আগুৱাই যাওঁ আমি আচল ঘটনাটোলৈ। এখন গাঁৱত বানপানী উঠিল মানে একদম ঘৰৰ মুধচ পালেগৈ। তো পোৱাৰ পিছত কি হ'ল, সকলো মানুহ মথাউৰিত উঠাৰ পিছত এজন ব্যক্তি আকৌ কি কৰিছে জানেনে? সি একদম মুধচত বহি আছে, বহি থাকি পেলাই সি চিঞৰি আছে, হে ভগৱান মোক বচোৱা, হে ভগৱান মোক বচোৱা। আৰু গাঁৱৰ মানুহবিলাকে তাক বচাবৰ কাৰণে বহুত চেষ্টা কৰিলে। প্ৰথমতে বাঁহ পেলাই দিলে, তাৰপিছত আপোনাৰ ৰচা দি দিলে, তাৰপিছত বেলেগ অন্য জেগাৰ পৰা এখন নাও আহিল তাক নিবৰ কাৰণে। কিন্তু সি বাৰে বাৰে এটা কথাই কয় যে প্ৰকৃততে যদি ভগৱান আছে তেনেহ'লে ভগৱানে মোক বচাবই বচাব। সেনেকৈ যেতিয়া ক'লে সি, তাৰপিছত সিহঁতে গুচি গ'ল। তেতিয়া এখন হেলিকপ্টাৰ আহিল, হেলিকপ্টাৰখনেৰে আপোনাৰ জখলা পেলাই দিলে, দি পেলাই ক'লে তই এইখন জখলাত তই উঠি আহ, নহ'লে এইবাৰ মৰিবি। পিছ মুহূৰ্ততে সি আকৌ সেইটো কথাই ক'লে যে ভগৱান যদি আছে, চিৰসত্য ভগৱান, তেনেহ'লে মই ইয়াতেই বাচি যাম। তাৰপিছত কি হ'ল, সি মৰি থাকিল। তাৰপিছত মানুহজনৰ কি হ'ল জানেনে? পাছত মানুহজনৰ মৃত্যু হৈ গ'ল। তাতে পানীত ডুবি পেলাই মৃত্যু হৈ গ'ল। কাৰণ পানী ঘৰৰ মুধচৰ ওপৰ পালেগৈ। মৃত্যু হোৱাৰ পিছত তেওঁক নিবলৈ আহিল, তেওঁৰ জীৱটো নিবলৈ আহিল। নিব আহোঁতে কৈছে যে তোমালোকে মোক লৈ যোৱা, কিন্তু প্ৰথমতে মোক স্বয়ং নাৰায়ণৰ ওচৰলৈ লৈ যাবা। ঠিক আছে, তোমাৰ ইচ্ছা অনুযায়ী আমি লৈ যাম, তোমাক দেখুৱাম। কৈছে দেখুৱাব নালাগে, মই কিবা এটা কথা সুধিব লগাহে আছে। তেতিয়া তেওঁক লৈ গ'ল, তেওঁৰ জীৱটো স্বয়ং শ্ৰী বিষ্ণু নাৰায়ণৰ ওচৰলৈ লৈ গ'ল। লৈ যোৱাৰ পিছত কৈছে, প্ৰভু মই কোনোদিন এটা পাপ কৰা নাই, আৰু মই সৎ চিন্তা, সৎ ধৰ্ম, অহিংসা মোৰ মনত নাই, হিংসা মোৰ মনত নাই, অহিংসাই মোৰ পৰম ধৰ্ম। তো তাৰপিছতো মই ইমানখিনি আপোনালোকক শ্ৰদ্ধা কৰোঁ, ইমানখিনি ভক্তি কৰোঁ, ইমানখিনি প্ৰাৰ্থনা কৰোঁ, মোৰ বিশ্বাস অটুট, কিন্তু তাৰপিছতো মোৰ মৃত্যু কিয় হ'ল? কৈছে সেইটো তোমাৰ ভুলটো এই কাৰণত তোমাৰ, কাৰণ তোমাৰ কাৰণে আমি কি কৰা নাই। প্ৰথমতে গাঁৱৰ মানুহক লগাই দিলোঁ, তেওঁলোকে বহুত চেষ্টা কৰিলে, বহুত প্ৰয়াস কৰিলে, তাৰপিছত তুমি নাহিলা। তাৰপিছত ৰচা পেলাই দিলোঁ, ৰচাটো তুমি নধৰিলা। তাৰপিছত বেলেগ অন্য গাঁৱৰ পৰা এখন নাও পঠিয়ালোঁ তোমাৰ কাৰণে, ব্যক্তিগতভাৱে তোমাৰ কাৰণে। তাৰপিছতো তুমি তাতেও নাহিলা। নাহাৰ পিছতো চিন্তা কৰিলোঁ, বোলে নাই ইমান আমাক কাটোৰ মিনতি কৰি আছে, তেনেহ'লে আমি এটা কাম কৰোঁ, এখন হেলিকপ্টাৰ পঠাই দিওঁ। তাৰপিছত আমি হেলিকপ্টাৰ পঠাই দিলোঁ, হেলিকপ্টাৰতো তুমি নাহিলে, তাৰপিছত তুমি মৃত্যুবৰণ কৰিলা। তেতিয়া আমাৰ দোষটো ক'ত? ভগৱানে ক'ত দুখ কৰিলে? তো এইটোৱে কথা ক'ব মই বিচাৰিছোঁ, বিপদৰ বন্ধুৱেই প্ৰকৃত বন্ধু। আৰু সেই বিপদৰ সময়ত আপোনাৰ যেতিয়া বিপদ একদম সন্মুখত থাকিব, যিজনে আপোনাক সহায় কৰিব, আপুনি জানিব যে সেইজনেই আচল স্বয়ং ভগৱান। কাৰণ কিয় জানে? তেওঁ ভগৱান নহয়, কিন্তু আচলতে ভগৱানৰ প্ৰতি আপোনাৰ থকা বিশ্বাসখিনিয়ে সেই ব্যক্তিজনক আপোনাৰ ওচৰলৈ ঠেলি দিছে, আৰু তেওঁৱে আপোনাক সেই বিপদৰ পৰা সহায় কৰিছে। আচল কথা হ'ল সেইটোৱেই, ভগৱান আমি দেখা পাব নালাগে, বিশ্বাস আটাইতকৈ ডাঙৰ বস্তু। ভগৱানক আপুনি মনত বিশ্বাস ৰাখক। কৈছোঁ নহয়, আপুনি যিমান কষ্ট, যিমান দুখত নাথাকক কিয়, আপোনাৰ যেনেকৈ নহওক, বহুত হ'ব লাগিছিল, হোৱা নাই, অলপমান হ'লেও হ'ব, আপোনাৰ অকণমানতে আপুনি সুখী হ'ব পাৰিব। সেইকাৰণে কৈছোঁ, বন্ধু বান্ধৱীসকল, ঈশ্বৰ তুল্য ব্যক্তিসকলক সদায় শ্ৰদ্ধাও কৰিবা, আৰু ঈশ্বৰৰ প্ৰতি তোমালোকে বিশ্বাস ৰাখিবা। বিশ্বাস যদি তোমালোকৰ মনত আছে, তেনেহ'লে জয়ে জয়, পৰাজয় কেতিয়াও হ'ব নোৱাৰে। সেয়েহে মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰাৰ লগতে মোৰ বিশ্বাস আপোনালোকে মেছেজ দিব, আৰু লাইক এটা কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নমস্কাৰ।